গাইছ বঢ়িয়া বতাহ গাইছ ঘৰত গেছ থাকাত কৰি ইয়াতে আহিছোঁ অলপমান বহুত ফুটছি মুখত তো মোৰ BMW খন ইয়াতে থিয় কৰি দিছোঁ হেল্ল' গাইজ ৱেলকাম টু অসমীয়া ল'ৰা অংকুৰ সকলোৱে ভালে আছে তো মোৰো নতুন ভিডিঅ' এটা সকলোকে স্বাগতম জনাইছোঁ গাইজ বানপানী যোৱাৰ পিছত ক'তো ফুৰিব যোৱা নাই আৰু আজি এটা ভালদৰে এটা ভাল ধুনীয়া ভিডিঅ' এটা পাই যাব জেগা এটা ফুৰিব যাম বুলি ভাবিছোঁ তো গাইজ সদায় কেতিয়া মোৰ প্ৰায়ভাগ ভিডিঅ' আপোনালোকে চালে মই KTM-খনে দেখা পায় কিন্তু আজি KTM-খন নিনো মই যদি BMW i8খন লৈ যাম তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু BMW i8খন মোৰো দেখাই দিওঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ মোৰ এখনে BMW চাব নেকি আপোনালোকে তো এখন মই ঘৰত চাব তো এতিয়া মোৰ এখন BMW i8 তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ BMW লৈ এটা গাড়ী চাই আছোঁ গাইজ একদম বেয়া গৰম এইকেইদিন গাইজ বেয়া গৰম গাইজ আমাৰ বানপানী যোৱাৰ পিছত গাইজ চাওক আপুনি ৰাস্তা কেনে হৈ গৈছে আপোনালোকে ৰাস্তা এই ৰাস্তা চাওক গাইজ কেনে হৈ গৈছে আজিকালি জনতা পায় কিন্তু আপুনি নাপায় এটা ভাল একদম ধুনীয়া জেগাত যায় আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ গেছিগিলা গোটেই বানপানীগিলা গোটেই গেছগিলা বানপানীগিলা গোটেই তল গৈছে ইয়াতেও বহুখিনি পানী হৈছে নহয় আৰু গাইজ কোনোবা যদি নতুনকৈ মোৰ চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব কাৰণ মোৰ যেতিয়া ভিডিঅ' দিম আপোনালোকৰ নটিফিকেশ্যন পাই যায় তো আৰু গাইজ ইমান গৰম এনেকুৱা আপোনালোকৰ ভিডিঅ' বনাই আছোঁ তো আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিয়ক এইটো আমাৰ বাসন্তী মন্দিৰটো চাই আছোঁ বঢ়িয়া এটা ভাল একদম জেগা চাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তো দেখা পাব সকলোৱে তো চাওক ৰাস্তা চাওক আপোনালোকে তো চিনেমেটিক শ্বট দি দেখাই আছোঁ বহুত গৰম আপোনালোকক চিনেমেটিক শ্বট দেখাই আছোঁ চাই থাকক গাইজ তো আপোনালোকে চিনেমেটিকত মই আপোনালোকক দেখাই দিব পাৰিম কিন্তু যাওঁতে কিন্তু আপোনালোকে বেয়া নাপাব কাৰণ একদম ৰাস্তা একদম বেয়া চাওক ৰাস্তা কেনেকুৱা চাওক একবাৰ গাইজ ৰাস্তা একদমেই বেয়া কিন্তু সেইকাৰণে মই অলপ কেমেৰাটো লৰি থাকিব পাৰে মোবাইলটো সেইকাৰণে আৰু গাইজ মোৰ BMW কাৰণে যিহেতু মোক নি আছে তো BMW বহুত ধন্যবাদ তো ৰাস্তা চাওক কিন্তু অলপমান গাইজ কেমেৰাটো লৰি থাকিব পাৰে তো আপোনালোকে বেয়া নাপাব তো চাই দিয়ক সেইটো
গাইছ বঢ়িয়া বতাহ গাইছ ঘৰত গাইছ থাকাত কৰি ইয়াতে আহিছোঁ অলপমান বহুত ফুটছি মুখত তো মোৰ BMW খন ইয়াতে সেয়া কৰি দিছোঁ চব পানী চানী হৈ থকা যাই আছে তো গাইছ অলপমান আগত গ'লে সেইটো গাইছ হৰগুৰি মন্দিৰ তো যাওঁ গাইছ এটা চিনেমেটিক শ্বট দি দিওঁ আপোনালোকে চাই লওক তো বঢ়িয়া জাগা চকুৰে আঁচুতীয়া বাটেৰে শুকুলাই জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আঁচলখনে চলে গৈছে এইফালে আহিছিলোঁ এইটো ৰাস্তাটো দি আহিছিলোঁ তো এখন গেটেদি আহিছিলোঁ একবাৰে আগৰ তো ভিডিঅ'টো হানিতে কৰোঁ কাৰণ গাইজ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু এইকেইদিন ঘৰত থকাৰে গাইজ চিম্পল একদম অলপমান ভিডিঅ' দি পুৰা ভিডিঅ' দি আছোঁ তো গাইজ তো ভালদৰে ক'ৰবাত যাব আৰু ক'ৰবাত যাই ভাল ঠাই দেখুৱাব চেষ্টা কৰিম তো কোনোবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আজিলৈ জয় আই অসম।